অৰুণোদয় ফৰ্ম বিতৰণ এই কি অৰুণোদয় প্ৰপত্ৰ বিতৰণ আৰু গেছ চিলিণ্ডাৰ যিটো 250 টকা দুখীয়া মানুহে ৰেহাই পাব তাৰ ফৰ্ম বিতৰণ কৰিলোঁ আৰু বাইদেউহঁতক লগ পালোঁ। বাইদেউহঁত খুব খুচি। 4 তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, তাৰো নিমন্ত্ৰণ দিলোঁ। মই ভাবোঁ যে এটা দুখীয়া মহিলাৰ মুখত এতিয়া আমি হাঁহি দেখিবলৈ পাইছোঁ। এই অঞ্চলত হস্পিটেল এখনো হ'ব। বহুত দিনীয়া দাবী আছিলে কিন্তু হোৱা নাছিলে। এই অঞ্চলটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি কেনেকৈ আগবাঢ়িব পাৰে, কেনেকৈ এই ল'ৰা ছোৱালীটো বহুত যথেষ্ট কষ্ট কৰে। এই ল'ৰা ছোৱালীয়ে বহুত কষ্ট কৰে আৰু মানুহবিলাক বহুত কষ্টত থাকে। অলপ মানে সুযোগ সুবিধা পালে এই ল'ৰা ছোৱালীবোৰে খুব ভাল মানে প্ৰদৰ্শন কৰিব, স্পৰ্টছতো কৰিব, আপোনাৰ বেলেগতো কৰিব। গৌৰৱ গগৈ হ'ব, লাহে লাহে হ'ব। এটা কথা কৈছে এতিয়া সংবাদমেলত যে বিজেপিত ভোট চুৰ সোমাইছে, বিজেপিত সোমাইছে বুলি কৈছে। কংগ্ৰেছে দেশৰ সম্পদৰ লুণ্ঠন কৰিলে, সম্পদৰ চুৰি কৰিলে। কংগ্ৰেছে দেশৰ মানৱ সম্পদৰ চুৰি কৰিলে। কংগ্ৰেছে লুণ্ঠন কৰিলে, ভ্ৰষ্টাচাৰ কৰিলে, স্বজলপ্ৰীতি কৰিলে। এতিয়া আমাক ভোট চোৰ বুলি কৈ আছে। এই যে বাইদেউহঁত আহিছে, এইটো আমাৰ সম্পদ। এতিয়া এখেতসকলে যদি বাইদেউহঁতে যদি বিজেপিক ভোটটো দি দিয়ে, তেতিয়া মোৰ গাত কি দুখ আছে? গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা বুজিব লাগিব যে মানুহৰ অন্তৰ জয় কৰা যদি ভোট চুৰি হয়, তেতিয়াতো আমি ভোট চুৰি কৰোঁ, মানুহৰ অন্তৰ আমি জয় কৰোঁ, নিজৰ কামেৰে কৰোঁ, নিজৰ কৰ্মৰে কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এক পৰিৱৰ্তনকামী স্বাৱলম্বী আত্মনিৰ্ভৰশীল অসম গঢ়াৰ যিটো চেষ্টা আমি কৰি আছোঁ, দুখীয়া ৰাইজে দেখি আছে যে বিনা কেলেংকাৰী, বিনা দুৰ্নীতি, বিনা ভ্ৰষ্টাচাৰ, বিনা স্বজলপ্ৰীতি লাখ লাখ মানুহ নিযুক্তি হৈছে, ল'ৰা ছোৱালী নিযুক্তি হৈছে। ৰাইজে এটা নতুন সপোন দেখিছে আৰু এই নতুন অসমত গৌৰৱ গগৈ ডাঙৰীয়াই বিভ্ৰান্তি সৃষ্টি কৰিব নোৱাৰে বুলি মই জানো। বাচিপুৰকে আদি কৰি কেইবাখনো বিশ্বনাথ ডিষ্ট্ৰিক্টত পৰিছে বুলি এটা ওলাইছে, এইটো সঁচা কিবা ঢেকীয়াজুলি কেইবাখনো মানে গাঁও এনেকৈ দাদা, এইবিলাক কোনো ক'তো সোমোৱা নাই, ক'তো ওলোৱা নাই, ক'ত পৰিছে, ইয়াত পৰিছে, এইবিলাক উৰা বাতৰি। কোনোবাই যদি উৰা বাতৰি কয়, মানে চিলনীয়ে লৈ গ'ল বুলি যদি কয়, এইটো চিলনীৰ ফালে দৌৰি নাযাব, কাণত হাত লগাই চাব, কাণটো য'ত আছে তাতে আছে। কোনোবাই এইটো ৰাজনীতিক প্ৰপগণ্ডা। এইবিলাক ৰ'বা পাতি লওঁ কথাটো, এবাৰ তোৰ লগতো পাতিম, প্ৰথমটো ইয়াত পাতি লওঁ। কি ইমান ডাঙৰ ঘৰ কিবা হৈছে মই নাজানো, কিন্তু হাগ্ৰামাই কৈছে স্যাৰ আপোনাৰ বৰৰ ভোট আনিবৰ কাৰণে বাটুটোৰ মত হৈছে বুলি আপোনাক কৈছে। ঠিক আছে না, লৈছোঁতো, পালন কৰি আছোঁতো। ভোট আনিবৰ কাৰণে এই বাবা, ভোটৰ কাৰণে যদি লয় তেতিয়াতো মই খ্ৰীষ্টানো লৈ ল'ব পাৰিলোহেঁতেন, তেতিয়াতো মই ইছলামো লৈ ল'ব পাৰিলোহেঁতেন। কিয় নল'লোঁ? হাগ্ৰামা ডাঙৰীয়াৰ চিন্তা অকল ভোটত থাকে, হাগ্ৰামা ডাঙৰীয়াৰ চিন্তা বেলেগ বেলেগ জেগাত থাকে। মইতো ইছলাম লোৱা নাই, মইতো মুছলিম হৈ যোৱা নাই, মইতো খ্ৰীষ্টান হৈ যোৱা নাই। মই কিয় বাথৌ হ'লোঁ? বাথৌটো মোৰ অন্তৰত আছে। বাথৌ আৰু মই পালন কৰা পৰম্পৰাত কোনো পাৰ্থক্য নাই। তাতেও অমে কোৱা হয়, অম হিং কোৱা হয় নে নহয়? আমিও তেতিয়াই কওঁ। তে পাৰ্থক্য ক'ত আছে? মই লোৱা নাই, আদি সময়ৰ পৰা আমিও এইটোৱে মানি চলি আছোঁ। মানে ছিষ্টেমটো অলপ বেলেগ বেলেগ, বুজি পালেনে নাই আপুনি? সেইকাৰণে হাগ্ৰামা ডাঙৰীয়াক লগ পালে মোৰ হৈ আপুনি অলপ বুজাব তেখেতক, হ'ব? থেংক ইউ।